हेलो फ्रेंड्स, स्वागतम जनाइছোঁ আজি আপোনালোকক অন্য এটি ভিডিঅ' লৈ। আৰু আজি মানে খৰি কাটিব আহিছোঁ আৰু তাৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো কেনেকৈ কাটিম কি কৰিম সকলো দেখাই যাম ভিডিঅ'টোৰ জৰিয়তে। আৰু মাঘ বিহুটো যিহেতু পালেহি সেইটো কাৰণে খৰি কাটিব আহিছোঁ। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালোহি পথাৰ আৰু বগৰী কেইটামান পাৰি নিম বুলি ভাবিছোঁ। এজোপা দেখিছে বগৰী গছ, সেইজোপা তাত মানে বগৰী পকি আছে, সেইটো কাৰণে ভাবিছোঁ বগৰী কেইটামান লৈ লওঁ খাবলৈ। সেইটো কাৰণে বগৰী দুটামান পাৰি লওঁ, চাই থাকক আপোনালোকে। হৈ গ'ল, আমি পাৰিলোঁ এতিয়া আৰু ইমানকেইটাই পাৰিলোঁ। আৰু এতিয়া নিমখ জলকীয়া দি পূৰা ধুনীয়াকৈ খাওঁগৈ। আৰু কেঁচা পকা দুইটা মিক্স আছে মানে। অকল আহি আছোঁ, পোৱাগৈ নাই আৰু অলপ দূৰ আছিলে আৰু খোজকাঢ়ি আহিছোঁ যিহেতু, সেইটো কাৰণে দেৰি লাগিছে। আৰু চাই থাকক আপোনালোকে। শিকাইছেহি য'ত খৰি কাটিছোঁ আমি আৰু ঠেলালৈ আহিছোঁ আৰু ইয়াতে কাটিম, চব ইয়াতে কাটিম খৰিটো। আৰু এইবোৰ গছৰ ডালবোৰকে কাটিব লাগিব। আৰু ইয়াত দেখিব পাইছে ঠেলা লৈ আহিছোঁ আৰু ইয়াত খৰি কাটিয়ে আছোঁ। দেখিব পাইছে বন্ধুসকলে, এয়া এতিয়া জলকীয়া আনি ল'লোঁ, কণ জলকীয়া দেখিছে। আৰু এয়া নিমখ, কণ জলকীয়া আৰু এয়া বগৰী এফালে। আৰু এতিয়া খাম, এতিয়া চাবক, এতিয়া ভিডিঅ'টো চাই থাকক। আৰু এই দুটাও আহি গ'ল খাবলৈ, মাতিলোঁ। এই দুটা খৰি কাটি আছিলে দুইটা মানে পূৰা বন্ধু মানে দুইটা। আৰু সিহঁতে খৰি কাটি আছিলে। এতিয়া মাঘ বিহুৰ কাৰণে দুইটা আহি ৰাতিপুৱা ঠেলা লৈ আহিছে। আৰু এতিয়া সিহঁতকো দিছোঁ খাবলৈ, চাই থাকক। এতিয়া পূৰা খাই আছোঁ। এইটো টিংকু আহি বেয়া দি আছে মানে, পূৰা পকাকেইটা খাই দিলে, কেঁচাকেইটা থৈ দিছে এতিয়া বগৰী। আৰু বহুত টেঙা মানে বগৰীকেইটা। আৰু কণ জলকীয়াটো ক'বই নালাগে, বহুত জ্বলা আৰু মজা লাগিছে খাই পিনি। বগৰীটো খাই হৈ গ'ল। এতিয়া নেমু এটা আছিলে, সেইটো কাটি মেলি ল'লোঁ। এতিয়া এইটো নেমুটো খাওঁ। জলকীয়া বন্ধুসকলে লৈছোঁ, দা ল'লোঁ। এতিয়া খৰি কাটিমগৈ, পূৰা একদম দিন কাটি যাম গছত থৈ পিনি। আৰু এইটো মাঘ বিহুৰ কাৰণে কটা হৈছে। আমি মেজি বনাম, এটা মেজি হ'লেই হ'ব আমাৰ, এটা মেজিৰ কাৰণে কাটিম। আৰু বিহুটো পালেহিয়ে যেতিয়া, আৰু সকলোকে এইটো মানে খৰি কটাটো দেখাবলৈ ভিডিঅ'টো বনাইছোঁ, চাই থাকক। আৰু বন্ধুসকল দেখিছে, এয়া খৰি কাটিলোঁ। আৰু এয়া দেখিছে দা হাতত আৰু গছ, ইয়াৰ পৰা কাটিলোঁ এইকেইটা দাম। আৰু কাটিব আছে, এতিয়া উঠি যাম, চাই থাকক। আৰু মাঘ বিহুটো যেতিয়া পালেহি আহি, আৰু সেইটো কাৰণে সকলো ৰাইজক দেখাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু এটা মেজিৰ কাৰণে আজি খৰিটো কটা হ'ব। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু কেনেকৈ কাটিম সকলোকে দেখা যাম। এতিয়া ওপৰত উঠি যাম গছৰ ওপৰত। আৰু এখন দা লৈ ল'ব হাতত। আৰু এইখিনি কটা হ'ল। আৰু ঠেলা লৈ আহিছোঁ, ঠেলাত লৈ যাম মানে খৰিখিনি। আৰু ঠেলাখন মানে একে অৱস্থা নাই, ভাগি অৱস্থাই নাই ঠেলাখন। চাওক, আপোনালোকৰ দেখিয়ে হাঁহি উঠিব, একদম অৱস্থা নাইকিয়া ঠেলা। গোটেই ভাগি মেলি হেণ্ডেল দেখিছে, এইবোৰ লগাই লৈছোঁ, বনাই লোৱা এখন মডিফাই কৰি লোৱা হৈছে ঠেলা। আৰু এয়া দেখিব পাইছে ঠেলাখন, চাওক। আৰু এইখনতে নিব লাগিব খৰি কাটি। আৰু খৰিটো ইয়ে কাটিছে, ই ধুনীয়াকৈ উঠিব জানে গছত। আৰু মই নাজানো বাৰু, ইয়ে কাটিলে এইখিনি খৰি। আৰু খৰিখিনি চাওক, এইবোৰ কি গছ এইটো? উৰিয়াম গছৰ কাঠ এইটো, খৰি হ'ব। আৰু এইটো নি ধুনীয়াকৈ ঘৰত গৈ কোঠা লৈ ফালিব লাগিব, চেও দিব লাগিব মানে খৰিটো, তেতিয়াহে খৰি মেজিটো বনাব পৰা যাব। আৰু চাই থাকক, আৰু এটা কাটিব লাগিব। এই ডালটোকে কাটিম, কোনোবা এটা ডাল, ইয়াৰ এইজোপা গছৰে কোনোবা এটা ডাল কাটিব লাগিব। বন্ধুসকল দেখিব পাইছে, ইয়াৰ পূৰা গছ কাটি আছে। আৰু এইটো ডালকে কাটি দিয়া হৈছে। আৰু টিংকৰে পূৰা উঠি গ'ল ওপৰলৈ, আৰু ই কাটি আছে পূৰা, কটাত ব্যস্ত হৈ আছে। দেখিব পাইছে, মই মানে উঠিব নাজানো, সেইটো কাৰণে কটাকৈ নাই। আৰু ই কাটি দিয়াৰ পিছত তলত কাটিব পাৰিম। আৰু গছত উঠা অভ্যাস নাই, সেইটো কাৰণে উঠি যোৱা নাই মই। আৰু ইয়ে কাটিছেগৈ ওপৰত গৈ, চাই থাকক। বন্ধুসকল আপোনালোকে দেখিব পাইছে, এতিয়া এয়া কাটি হৈ গ'ল আমাৰ ডাল। আৰু
বেছি টাইম নালাগিলে গছ, আৰু ইয়াত দেখিছে পূৰা মাটিত পৰিলেহি আহি, আৰু এটা ডালে কটা হৈছিলে আৰু ই কাটিছে। আৰু এতিয়া ডালটো মানে ধুনীয়াকৈ টকালি লওঁ আৰু চাই থাকক। আৰু ইয়ে কাটিছিলে চাওক, ওপৰত উঠি আছে গছৰ ওপৰত ডাল কাটি আছে, আৰু এইটো গিৰি গ'ল চাওক, এইটো পৰি গৈছে তলত আৰু হৈ যাব। আৰু এতিয়া বন্ধুসকল দেখিব পাইছে মানে ডালবোৰ এতিয়া টকালি লোৱা হৈছে, আৰু মানে সৰু কৰি লোৱা হৈছে। দীঘলে থাকিলে নিবলৈ অসুবিধা হ'ব, সেইটো কাৰণে ইয়াতে সৰু কৰি লৈছোঁ। পাইছে বন্ধুসকল, আৰু এয়া দেখিছে খৰি কাটি হৈ গ'ল বৰ্তমান। আৰু খৰি কটাৰ কামটো মানে বৰ ইজি নহয়। আৰু এয়া দেখিব পাইছে ঠেলা এখন তাত লোড কৰিলোঁ, আৰু ঠেলাখনৰ মানে অৱস্থা বহুতেই বেয়া, সেইটো কাৰণে গোটেইখিনি নিব পৰা নাযাব খৰি, সেইটো কাৰণে আজি অলপ নিয়া হ'ব ইমানখিনিয়ে। আৰু মানে ঘৰৰ পৰা আহোঁতে ৰছী অনা নহ'লে, সেইটো মানে বান্ধিব সুবিধা নাই কাৰণে এতিয়া ইমানখিনিকে ল'লোঁ আজি। আৰু ঠেলাখন মানে কণ্ডিশ্যনটো একেবাৰে বেয়া, আৰু ইয়াৰ পৰা আপোনাৰ ঘৰ 2 কিলোমিটাৰমান হ'ব, আৰু এতিয়া সন্দেহ হৈছে যাবগৈ নাযায় ঘৰলৈকে। আৰু সেই মুঠা যে দেখিছে, সেই মুঠা থৈ যাব লাগিব ক'ৰবাত, নহ'লে নিব পৰা নাযাব আজি। অকল দেখিবলৈ পাইছে খৰিটো কাটিলোঁ আৰু লোডো কৰিলোঁ ঠেলাত, কিন্তু এতিয়া এটাই সমস্যা হৈছে মানে এতিয়া ঠেলাখন আগলৈ যাবলৈ মন কৰা নাই। এইটো দেখিছে বালিৰ ৰাস্তা গোটেই ফচি ধৰিছে বালিত, আৰু এতিয়াও ফচি ৰখি ধৰিলে, আৰু ঠেলাখনো বেয়া অৱস্থাটো একেবাৰে। এতিয়া আন্ধাৰো হৈ আহিছে, কি হয় এতিয়া বহুত চিন্তাহে হৈ গৈছে, যাব পাৰিম নে নহয়। আৰু ঘৰলৈ বহুত দূৰ আছে, তাতে আন্ধাৰ হৈ গ'ল এতিয়া, আৰু ঠেলাখনো বেয়া। এতিয়া কি কৰা হয়, আৰু এবাৰ চেষ্টা কৰি চাওঁ কি হয়। আৰু ৰখি থাকিলে নহ'বই, আৰু আপোনালোকেও একেবাৰে ঘৰত লগ পামগৈ যদি নি পাওঁগৈ এইখিনি খৰিখিনি, নহ'লে থৈ যাব লাগিব, উপায় নাই। আৰু ফাইনেলি বন্ধুসকল আহি ঘৰত পালেহি যেনে তেনে, আৰু এয়া দেখিছে কাজি কটা খৰি, আৰু এইখন ঠেলাখন এইখন ধৰণৰ আছিলে। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল, আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাব। আৰু আগতীয়াকৈ সকলোলৈকে মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, আৰু আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।